এইটো আমাৰ আপোনাৰ 2006 চনৰ পৰা আমি ইয়াত বিজনেছ কৰি আছোঁ। তেজপুৰত এটা টু হুইলাৰ আছে আমাৰ, আৰু এইটো যোনটো নতুন ছেটআপ হয় ব্লু স্কোৱাৰ ছেটআপ, সেইটো আপোনাৰ 2024 পৰা হৈছে। বৰ্তমান আমাৰ 2 বছৰ হ'ল নতুন ছেটআপটো, এইটো ব্লু স্কোৱাৰ বুলি কয়। তো আজি আমি এখন গাড়ী লঞ্চ কৰিছোঁ, এখন আপোনাৰ FZS ভাৰ্চন 5 বুলি ক'ব পাৰে। নতুন মডেল এটা লঞ্চ কৰিছে, যোনটো আপোনাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট হাইব্ৰিড মটৰচাইকেল ইন 150cc। 150cc ছেগমেণ্টত এখন প্ৰথম হাইব্ৰিড মটৰচাইকেল আপোনাৰ ইয়াত লঞ্চ কৰিছোঁ আজি আমি। এইখনৰ মেইন বস্তুটো হৈ গ'ল আপোনাৰ মাইলেজ। আপোনালোকে জানে এভাৰেজ আমাৰ যোনখন FZ আছিলে সেইখনৰ মাইলেজ মোটামুটি 55-60ৰ ভিতৰত থাকে। যেতিয়া আপোনাৰ হাইব্ৰিড টেকনলজিটো আহিছে, তাৰ লগে লগে ইয়াৰ মাইলেজটো 10 kmpl আৰু বাঢ়ি যাবগৈ। তাৰ ওপৰেঞ্চি আপোনাৰ ইয়াতে TFT মিটাৰ আহিছে, কালাৰ ডিছপ্লেৰ আপোনাৰ মিটাৰ আহিছে, য'ত আপোনাৰ বহুত কেইটা ফাংচন পাব, যেনে আপোনাৰ নেভিগেশ্যন কৰিবলৈ আপুনি মেপত আপুনি ক'ৰবাত ডেষ্টিনেশ্যন ছেট কৰিছে, তাত যাবৰ কাৰণে যোনটো আপোনাৰ টাৰ্ণ বাই টাৰ্ণ নেভিগেশ্যন আছে, সেই চিষ্টেমটো আপুনি ইয়াত পাবগৈ। আৰু ৱেডাৰ চিষ্টেম, ইয়াত ৱেডাৰত কেনেকুৱা আছে সেইটো ইয়াত দেখুৱাব। মিউজিক কণ্ট্ৰলৰ অপশ্যন আছে ইয়াতে। আৰু মেইনলি কিন্তু হৈ গ'ল হাইব্ৰিড হয়, সেইটো কাৰণে আপুনি ইয়াতে মাইলেজ বেছি পাব। এইখনৰ আপোনাৰ ভেৰিয়েণ্ট, দুটা ভেৰিয়েণ্ট আছে। যোনটো আপোনাৰ একচুৱেলি এটা আপোনাৰ হাইব্ৰিডত স্মাৰ্ট মটৰ জেনেৰেটৰ নোহোৱাকৈ আহে, সেইটোত আপোনাৰ শ্ব'ৰুম প্ৰাইচ আহিছে 137। আৰু যোনখন আপোনাৰ হাইব্ৰিড উইথ মানে স্মাৰ্ট মটৰ জেনেৰেটৰ আহে, সেইখনত মোটামুটি আপোনাৰ আৰু 10,000 টকা বেছি হয়। সেইখন আপোনাৰ 147 আহে শ্ব'ৰুম প্ৰাইচ, এক্স শ্ব'ৰুম। আৰু কালাৰ ভেৰাইটি আপোনাৰ ইয়াতে যোনটো স্মাৰ্ট মটৰ জেনেৰেটৰ আছে, স্মাৰ্ট মটৰ জেনেৰেটৰত আপোনাৰ কালাৰ ভেৰাইটি দুটা আহে, এটা ৰেচিং ব্লু কালাৰ আহে আৰু এটা আপোনাৰ চিয়ান গ্ৰে বুলি আহে। আৰু বাকীখিনিত আপোনাৰ 5টা কালাৰ আছে, হোৱাইট আছে, গ্ৰীণ আছে, মেট ব্লেক আছে, গ্ৰে আছে, আৰু এটা মেট ফিনিছ টাইপৰ এটা ব্লেক আছে। সেইখিনি